আগতে নিজেই নিকাহ। কবি অম্বিকাগিৰি ৰায় চৌধুৰী। আনক ধোৱাৰ আগতে ভাই নিজেই নিকাহ। নিজৰ হিয়াৰ মনৰ মলি ধুই পাখৰিল। আনক কোৱাৰ আগখিনিতে নিজেই সঁচা ক। নিজ সত্য নিজ ৰূপত ধৃততাৰে ৰ। তেহে হ'ব হোৱা লোৱা কোৱা ৰোৱা ঠিক। জীৱন ভৰাই জমা হ'ব ধন সোণ আত্মিক। চাওঁতে ছোৱালীজনী ইমান সোনকালে ডাঙৰ হৈ গ'ল, গমকে নাপালোঁ। পোৱালীজনী পঞ্চম শ্ৰেণীত পালেগৈ। তাইৰ পঢ়া শুনাৰ প্ৰতি মই ভালকৈ ধ্যান ৰাখিব লাগিব। তাইয়ে মোৰ একমাত্ৰ চাহাৰা। তাইক মই ভালকৈ পঢ়াম লিখাম। মোৰ দৰে তাইক কষ্ট খাব কেতিয়াও নিদিওঁ মই। মা, অ' মা, তুমি চব্জি কাটোতে কাটোতে কি ভাবি থাকিলা? নাই মা, একো ভাবা নাই। মই তোমাৰ কবিতা পঢ়ি থকাটোকে শুনি আছোঁ। ইমান ধুনীয়াকৈ কবিতা মাতি আছা আৰু। পিছে মাজনী, তোমাৰ পঢ়া শুনাত কিবা অসুবিধা হৈছে নেকি? কিবা বুজি নাপালে মোক সুধি ল'বা দেই। নাই মা, এতিয়া একো সুবিধা হোৱা নাই। আমাক যে বাইদেৱে কালি কবিতাটো মুখস্থ কৰি যাব দিছে, সেইকাৰণে মই পঢ়ি আছোঁ। অ' মা, যোৱা না তুমি সোনকালে চব্জি বনাবা, মোক বহুত ভোক লাগিছে। ভোক লাগিছে? ৰ'বা মই চব্জিকণ বনাওঁগৈ সোনকালে। তুমি ভালকৈ পঢ়ি থাকা দেই মা। তুমি ভালকৈ পঢ়া, কবিতাটো মুখস্থ কৰি লোৱা। তেতিয়ালৈকে মই চব্জি বনাওঁগৈ। আৰু কিবা অসুবিধা হ'লে মোক সুধি ল'বা দেই। মই সোনকালে ভাতকণ বনাওঁ আৰু চব্জিকণ বনাই আমি একেলগে ভাত খাই ল'ম মা। আমনি, ক'ত আছা তুমি? মই পাকঘৰতে আছোঁ। পাকঘৰলৈ আহা। আহি পালে আপুনি? মই আহি পালোঁ। কি বনাইছানো তুমি? নাই, কি বনামনো? এই দালি আৰু ভেন্দি ভাজি বনালোঁ। ইমান দেৰি কৰিলে যে আজি আপুনি? ক'ত আছিলে ইমান সময়? তুমিয়েচোন কৈছিলা ৰাতিপুৱা কামৰ পৰা আহিলে মানে সন্ধিয়া সময় চব্জি তব্জি অলপ লৈ আহিব বুলি। মাৰ্কেট ফালে গ'লোঁ, আকৌ বজাৰ চজাৰ কৰি লৈ আহিছোঁ একেবাৰে। মনাখন লৈ যোৱা। ভালে কৰিলে। একোৱে ঘৰত চব্জি তব্জি নাছিলে। দিয়ক। মাজনী কি কৰি আছে? শুলে নেকি তাই? নাই, খোৱা নাই। পঢ়ি আছে। পোৱালীজনী ভোক লাগিছে বোলে। মা যোৱা না সোনকালে ভাত বনোৱা হৈছে। তাড়াতাড়ি মই ভাতত লাগি আছোঁ। আপুনিও হাত মুখ ধুই লওক। মোৰ ভাত চব্জি হ'লেই খাওঁৱেই আৰু পোৱালীজনী বোলে ভোক লাগিছে। দিয়া, মোৰো বহুত ভোক লাগিছে। তুমি ভাত ওলোৱা, মই হাত ভৰি ধুই আহোঁগৈ। মাজনীকো মাতি দিয়া। দেতা, তুমি আজি সাধু এটা কোৱাচোন। মোক সাধু শুনিব মন গৈছে। ইমান দিন হ'ল তুমি মোক একোৱে সাধু শুনোৱা নাই। আজি এটা সাধু কথা শুনোৱা না। হয় নেকি? আজি মানে আমাৰ মাজনী সাধু কথাহে শুনিব মন হয়। বাৰু দিয়া, মই তোমাক কুকুৰীকণা জোঁৱায়েকৰ সাধু এটা শুনাম। কুকুৰীকণা? কি সাধু হয় দেউতা, শুনোৱাচোন। এখন গাঁৱৰ কথা। এজন মানুহৰ দুজনী গাভৰু ছোৱালী আছিল। দুজনীও দেখাত বৰ ধুনীয়া আছিল। ডাঙৰজনীৰ নাম আছিল ৰূপেশ্বৰী, সৰুজনীৰ নাম আছিল গুণেশ্বৰী। ৰূপেশ্বৰী ডাঙৰ হ'ল। তাইৰ বিয়া দিয়া বয়স হোৱাৰ তাৰ গাঁৱত অনেক ধৰণৰ প্ৰবন্ধকৰ ওচৰত গৈ বাপেকে দৰা বিচাৰিব ধৰিলে। কিন্তু ছোৱালীজনীৰ জোখৰ দৰা তেওঁ ক'তোৱেই নাপালে। সেই দেখি দূৰৰ গাঁৱত গৈ দৰা বিচাৰিব ওলাল দেউতাকে। এনেতে ৰূপেশ্বৰীৰ মাকে গিৰিয়েকক ক'লে, আপুনি দূৰলৈ গৈ দৰা বিচাৰিব নালাগে। মই ছোৱালীজনীক দূৰত বিয়া নিদিওঁ বুলি। ওচৰতে বিয়া দিলেহে মই ছোৱালীজনীক দেখি থাকিব পাম। দূৰলৈ সেইটো কেনেকৈ হ'ব? গিৰিয়েকে ঘৈণীয়েকৰ কথা এৰাব নোৱাৰি ওচৰৰে ডেকা ল'ৰা এটাৰ সৈতে ৰূপেশ্বৰীক বিয়া দিলে। বিয়াৰ পাছত কি হ'ল দেউতা ৰূপেশ্বৰী? আচল কথাটো এতিয়াহে আৰম্ভ হ'ব। ৰূপেশ্বৰীৰ গিৰিয়েকে যে কুকুৰীকণা আছিল, সেই কথা
সেই কথাতেও সকলোৰ আগতে লুকাই ৰাখিছিল। ওচৰ চুবুৰীয়াৰ মানুহেও গম পোৱা নাছিল, তাৰ শাহু শহুৰেকেও গম পোৱা নাছিল। জোঁৱায়েকে শহুৰেকৰ গৰু এটা আনি দিনচেৰেকে হাল বাইছিল। পাছত আৰু এদিনাখন শহুৰেকে জোঁৱায়েকক গৰুটো উভতাই খুজি পঠাল। সেইদিনাখন আকৌ গৰুটো ঘৰলৈ সন্ধিয়া উভতি অহাত সন্ধ্যাই লাগিল। এইয়া গৰুটো এতিয়াহে আহিব পাৰিলে, আজি গৰুটো ঘৰলৈ উভতি আহোঁতে সন্ধ্যাই লাগিল। এতিয়া বহুত ডাঙৰ সমস্যাত পৰিলোঁ নহয়। কেনেকৈ বাৰু মই এতিয়া গৰুটো লৈ যাওঁ? যাওঁতে দেখোন আধা ৰাস্তাতে এন্ধাৰ হ'ব। কি কৰা যায় বাৰু? এটা কাম কৰোঁ, এই গৰুটোক মই ঘৰমুৱাকৈ এৰি দিওঁ আৰু মই তাৰ নেজডালত ধৰি মই পাছে পাছে গৈ থাকোঁ। সি নিশ্চয় নিজৰ ঘৰখন চিনি পাব, নিজৰ চিনাকি ঘৰখনতে চিধা যাব। মই তাকেই কৰোঁ, আৰু উপায় নাই। ব'লা চিধা গৈ থাকা। গোহালি আহি পালোঁ যেন পাইছোঁ, বান্ধি থৈ দিব লাগিব। গোহালিত কোনো যোৱাই নে? আপুনি গৰুটো খুজি পঠাইছিল আৰু এই দেখি আনি গোহালিত বান্ধিছোহি। জোঁৱাই, ওলাই নহাকে কি কৰি আছানো? ওলাই অহাকো, হাত ভৰি ধুই মেলি অলপ বহি ভাত এমুঠি খাই যোৱা, নোখোৱাকে নাযাবা আকৌ। এই আপোনালোকৰ গোহালিত কেইটা গৰু আছে তাকে মই লিখি চাইছোঁ। কিনো গৰু লিখিবা অ'? কেমেৰা কেইটামানহে আছে, ভালে কেইটা আছিল। চকুকাত পৰি জহি ঢুকাইছে নহয়। ভিতৰলৈ সোমাই আই, ভিনিয়েৰে আহিছে। যোৱা ঘটি এটাত পানী এঘুটি লৈ ভিনিয়েৰক মাতি আনি ভৰি ধুবলৈ দি ভিতৰতে বহিব মাতি দিয়াহি। দেউতা, ভিনদেউ আহিছে নেকি? বাৰু মই পানী লৈ যাওঁ, ভিনদেউক লৈ আহোঁগৈ। ভিনিদেউ, অহা ভৰি ধোৱাহি, পানী আনিছোঁ মই। আইটিনে, অহা আকৌ মোক আদৰি নিয়াহি, নহ'লে মই কিন্তু এনেই নেযাওঁ। মোৰ নিচিনা ভিনিয়েৰনো ক'ত পাবা? ভিনিদেউ, এয়া পানী আনিছোঁ, বলক ভিতৰলৈ ভৰি হাত ধুই। তুমিয়ে মোক ধৰি থৈ দিয়া। আজি ভালেমান দিনৰ মূৰত আহিছোঁ মই ঘৰলৈ। তোমালোকক দেখিছোঁ, তোমালোকে মোক কোমলি মৰম নকৰা হৈছে আৰু। এয়া মই এতিয়া আপোনাৰ ভৰিখন ধুৱাই দিলোঁ, বলক এতিয়া ভিতৰলৈকে। ভিনিদেউ, আপুনি ইয়াতে বহক। এইদৰে কিছু সময় বহি থকাৰ পাছত আৰু ভাত খাবলৈ সময় হ'ল। শহুৰেকে ভাত খাবলৈ বহিল। শাহুৱেকে জোঁৱায়েকলৈ ভাত বাঢ়ি দি বহি আছে। জোঁৱায়েকক ভাত খাবলৈ মাতিছে, কিন্তু সি উঠি নাহে। বৰকৈ মাতি লোৱাৰ পাছত জোঁৱায়েকে উত্তৰ দিলে, কি ক'লে দেউতা? পাছত জোঁৱায়েকে উঠি যাব পাৰিলে নে নাই? সিটো কুকুৰীকণা আছিলে। নাই, জোঁৱায়েক হৈ আৰু ক'তনো উঠি যাব পাৰিব। পাছত সি শাহুৱেকক উত্তৰ দিলে, আজি মোৰ বৰ ভাগৰ লাগিছে অ'। মই আৰু ইয়াৰ পৰা উঠি যাব নোৱাৰোঁ। আপোনালোকৰ যদি মোলৈ মৰম আছে, মোক ইয়াতে ভাত আনি দিয়ক, খাওঁ। জোঁৱাই, এয়া মই ভাত আনি দিলোঁ, খোৱা। এনেকৈয়ে শাহুৱেকে ভাত দি আহিল, কিন্তু সি দেখিবলৈ নাপায়, নাখাই ৰৈ আছে। সেই দেখিয়ে গুণেশ্বৰীয়ে মাত লগালে, ভিনিদেউ, ভাত খাওক আকৌ, কেলে নোখোৱাকৈ ৰৈ আছে? তুমি ভাতত মোৰ হাতখন লগাই দিলেহে খাম, নহ'লে মই নাখাওঁ। কাৰণ তুমিনো আৰু কিমান দিন এইখন ঘৰত থাকিবা? অলপ দিনত মূৰতো তুমিও গুচি যাবা আন এখন ঘৰলৈ। এতেকে এই কেইদিনতে তুমি আৰু তোমাৰ হতুৱাই বন্ধ কৰাই লওঁ, তেতিয়াহে তুমি মোলৈ মনত যদি ৰাখা। হয় নেকি ভিনিদেউ? হ'ব দিয়ক, মই আপোনাৰ হাতখন লগাই দিওঁ ভাতৰ কাঁহীত। এইদৰে গুণেশ্বৰীয়ে ভিনিয়েকৰ হাতখন ভাতৰ কাঁহীত লগাই দিয়াতহে ভিনিয়েকে ভাত খাবলৈ লয়। ইয়াৰ পিছত খুলখালীকে ভাত খাবলৈ দি ভিতৰলৈ গুচি যায়। তাৰপাছত কি হয় দেউতা? কওক না, ইমান ভাল লাগিছে শুনি। তাৰ পাছত আৰু অলপ যোৱাৰ পাছত শাহুৱেকে ওলাই আহি দেখে যে
জোঁৱায়েক আৰু সেই বাটতে আনফালৰ পৰা মেকুৰীও ভাত খাব লৈছে। তাকে দেখি শাহুৱেকে ক'বলৈ ল'লে, বোপা তুমি জানো দেখা নাই নে? তোমাৰ পাততে দেখোন এফালে মেকুৰীজনীও ভাত খাব লাগিল। সেদি নিদিয়া কেলে? আই খাওক দিয়ক, অকলে মানুহে খালেই হয়নে? আন জীৱ জন্তুও খাব লাগে। মেকুৰীজনীও খাওক, ময়ো খাওঁ। সকলোৱে লাগি ভাগি খাই শেষ কৰোঁ আৰু। নহয় নহয়, মেকুৰীজনী খেদাই দিয়া। তোমাৰ কি অকণো ঘিণ নালাগেনে? এই ধৰ চু। এয়া মই লাখুটি এডাল আনি দিছোঁ। এইবাৰ যদি মেকুৰীজনী আহে ইয়াৰে খেদাবা। এনেকৈ লেতেৰা পেতেৰা নাখাবাচোন, ঘিণ লাগে নহয়। জোঁৱাইৰ কিবা লাগে নেকি সুধিও আহোঁ আৰু মাছকো দুপিচমান দি আহোঁ পাই। পাছত আৰু শাহুৱেকে ভিতৰৰ পৰা ভজা মাছ আৰু চৰচৰিখিনি লৈ আহি জোঙায়েকৰ পাতত দিওঁতেই জোঁৱাইকে ভাবিলে আকৌ মেকুৰীজনী আহিলে বুলি ভাবি সেই উঠনি যে শাহুৱেকে দি গৈছিলে নহয় জোঁৱাইকক খৰিডাল, সেইডালেদি শাহুৱেকৰ হাততেই মাৰি দিলে নহয় জোঁৱাইকে মেকুৰী ভাবি। পিছত কি হ'লে কওক না? ভাল কৰিলা বোপাই, তুমি মোৰ হাততে মাৰি দিলা। আই মোক ক্ষমা কৰি দিয়ক। মই আপোনাক ফুৰি ধৰিছোঁ আই, মোক ক্ষমা কৰি দিয়ক। মোৰ ভাত খাওঁতে টোপনি আহি গৈছিল। মই জিলমিলি কৰি মেকুৰীজনী আকৌ অহা যেন পাই মই আকৌ মোৰ ভাতৰ কাঁহীত আহি ভাত খাইছে বুলিহে মই মেকুৰী বুলি মাৰিছিলোঁ। মোক ক্ষমা কৰি দিয়ক আই, মই আপোনাৰ দুটি ভৰি ধৰিছোঁ, খাবও কৈ মাতিছোঁ আই, মোক ক্ষমা কৰি দিয়ক। আৰু এই কথা কাকো নক'ব ঘৰত আই, মই বৰ লাজ নমাই, ক্ষমা কৰি দিয়ক মোক। দিয়া একো নহয় বোপা, মই তোমাক ক্ষমা কৰিছোঁ, বেজাৰ নকৰিবা। তুমি ভাত খাই লোৱা। আজি বাপেক জীয়েকৰ সাধু কথা কোৱা শেষ নহ'ব যেন পাইছোঁ। কি হ'ল মাজনী, তোমাৰ টোপনি ওলোৱা নাই নেকি? ইমান সময় হ'ল। মা শুম, ৰবা দেউতাই ইমান ধুনীয়া সাধু কৈ আছে, শুনি কেনে ভাল লাগিছে। আহক না আপুনিও শুনিব। তাৰ পাছত কি হ'ল দেউতা, আগৰখিনি কওকচোন। শাহুৱেকে ভিতৰলৈ যোৱাৰ পাছত আৰু জোঁৱাইকে খেপিয়াই বাহিৰলৈ হাত মুখ ধুবলৈ আহিল। সেই ঘটনাৰ পিছত আৰু সি লাজত ভিতৰলৈ যাবলৈ মন নকৰিল। কাকো মাত নোলোৱাকৈয়ে ঘৰলৈ যাওঁ বুলি দুখোজমান গৈয়ে সি বাট বিচাৰি নোপোৱা হৈ থাকিলে। চোতালৰ আগত থকা কুচুৱনী এজোপা আছিল, তাতে সোমাই সি ভাবিলে, কুচুৱনীত সোমাই ভাবিলে ডাঙৰ হাবি নেকি, ৰাতিটো ইয়াতে পাৰ কৰোঁ। ৰাতিটো পাৰ হোৱাৰ পাছত ৰাতিপুৱা কোনো নেদেখাকৈ ঘৰলৈ ওলাই যাম বুলি ভাবি নিশ্চিন্ত মনে সি তাতেই সোমাই থাকিলে। ইফালে শাহুৱেকে শহুৰেকে জোঁৱাইকক নেদেখি ভাবিলে সি চাগে ঘৰলৈ গুচি গ'ল। তাকে ভাবি সিহঁতে আৰু মনে মনে থাকিলে। সিয়াৰ অলপ পাছতে শাহুৱেকে জোঁৱাইকে খোৱা ভাতৰ থালিখন ধুই চোৱা পানীখিনি কুচুৱনীলৈ পেলাই উঠাবলৈ ওলাই আহিল বাহিৰলৈ। কুচুৱনীলৈ পানীখিনি ছটিয়াই পঠালে পাছত। চৰিয়াৰ পানীবোৰ আৰু কচু গছৰ পাতত পৰি দীঘলকৈ বৰষুণ পৰা যেন হ'ল। তাকে ভাবি জোঁৱাইকে কয়, হে মেঘ দেৱতা, এই কুকুৰীৰ কণাৰ প্ৰতি প্ৰসন্ন হোৱা আৰু বৰষুণ নিদিবা। আজি যিখিনিহে দুখ পাইছোঁ সেয়ে আতিছে আৰু দুৰ্ভগীয়াক দুখ নিদিবা। জোঁৱাইকৰ মাত শুনি আৰু শাহুৱেকে লৰালৰিকৈ চাকিটো বাহিৰলৈ উলিয়াই আনি দেখে জোঁৱাইকে কচুৱনীৰ মাজত চুৰুলি জুপুৰি হৈ বহি আছে। তেতিয়া শাহুৱেকে ভালকৈ বুজি পায় যে জোঁৱাইকে কুকুৰী কণা বুলি। গিৰিয়েক আৰু জীয়েকক পাছত মাতি আনে আৰু সকলো কথা খুলি কয়। তাৰ পাছত আৰু জোঁৱাইকক তাৰ পৰা ধৰি মেলি আনি গা পা ধুৱাই শুকান চুৰিয়া পিন্ধাই আৰু পাতিতে শুৱাই থৈ দিয়ে। হয় নেকি দেউতা, সাধুটো শুনি খুব ভাল লাগিলে। আৰু চাগে প্ৰশ্নখন কিমান লাজ লাগিলে ন জোঁৱাইকৰ, আগদিনা ৰাতি হোৱা ঘটনাটো লৈ পেলাই। তোমাৰ মাৰে দেখোন সাধু শুনি শুইয়ে গ'ল। মই ভাবিছিলোঁ তুমিহে শুই যাবা নেকি সাধু শুনি। তুমিতো ইমান ধুনীয়াকৈ শুনি থাকিলা, মায়েৰেহে শুই গ'ল। দিয়া মাক জগাই দিয়া। দেউতা মাক উঠাওঁ আৰু, ইহঁতে কুকুৰী কণা জোঁৱাইকে যদি শুই থাকিলে আৰু আমিও শুই থাকোঁ আৰু ৰাতি হ'ল ন দেউতা।